আচ্ছা ফেচবুকত আপোনালোকে আনলিমিটেড পে'ড একাউণ্ট কেনেকৈ ক্ৰিয়েট কৰিব আপোনালোকৰ হয়তো পে'ডত ইটো সিটো প্ৰব্লেম থাকিব পাৰে আৰু আপোনালোকৰ হয়তো ফেচবুকত নতুন পে'ড একাউণ্ট বনাব লগা হ'ব পাৰে এইটো ক্ষেত্ৰত আপোনালোকে নতুন পে'ড একাউণ্ট আপোনালোকে কেনেকৈ ক্ৰিয়েট কৰিব আৰু মই এইটো ভিডিঅ'ত যিটো মেথড আপোনালোকক জনাম নহয় কোনো ধৰণৰ ফেচবুক টিমৰ লগত কণ্টেক্ট কৰিবই কোনো ধৰণৰ প্ৰয়োজন নাই আপোনালোকে এই মেথডৰ জৰিয়তে আনলিমিটেড যিমান মন যায় সিমান আপোনালোকে পে'ড একাউণ্ট ক্ৰিয়েট কৰিব পাৰে ইয়াৰ কাৰণে কৰিম কি ফল্ডাৰত যাম আৰু ইয়াতে মই ব্ৰাউজাৰটো অ'পেন কৰি ল'ম আপোনালোকে আপোনালোকৰ মোবাইলত হয়তো ক্ৰম ব্ৰাউজাৰ থাকিব ক্ৰম ব্ৰাউজাৰ আপোনালোকে অন কৰি ল'ব ইয়াতে মই চাৰ্চ কৰিম কি মডাৰেশ্যন মেনেজাৰ অলৰেডি ইয়াতে চাৰ্চ কৰি থৈছিলোঁ মই ইয়াতে হিষ্টৰীত আহি আছে মডাৰেশ্যন মেনেজাৰ যেতিয়া মই চাৰ্চ কৰিম তলতে আপোনালোকে মডাৰেশ্যনৰ মেনেজাৰৰ এটা আপোনালোকে ৱেবছাইট আপোনালোকে দেখা পাব ফেচবুকৰ ক্লিক কৰিব ইয়াতে ৰিডাইৰেক্ট কৰাই আছে মোৰ মোবাইল এপলৈ কেনচেল কৰি দিছোঁ ইয়াতে কৰিব কি ইয়াতে মডাৰেছ নাও বুলি এটা অপশ্যন আপোনালোকে দেখা পাব মডাৰেশ্যন ইয়াতে থকা মডাৰেছ নাও আপোনালোকে ক্লিক কৰিব আচ্ছা ইয়াতে কেনচেলৰ বাটন আপোনালোকৰ হয়তো সন্মুখত আহিব পাৰে কাৰণ ব্ৰাউজাৰত যেতিয়া আমি কিবা এটা টুল অ'পেন কৰিম ফেচবুকৰ তেতিয়া হয়তো আপোনালোকক ৰিডাইৰেক্ট কৰাব পাৰে আপোনালোকৰ ফেচবুকৰ এপলৈ তে কৰিব কি কেনচেল কৰি দিব যদি এনেকুৱা ধৰণৰ অপশ্যন আহে আচ্ছা ইয়াতে কৰিম কি এতিয়া যেতিয়া মই মডাৰেছ নাওত মই ক্লিক কৰিম অলপমান লোডিং ল'ব আৰু ইয়াতে দেখা পাব কিছুমান ইয়াতে অপশ্যন থাকিব যেনেকৈ হোম পাৰফৰ্মেঞ্চ তাৰ লগতে তলত দেখা পাব পেআউটছ বুলি এটা অপশ্যন পেআউটত আপোনালোকে ক্লিক কৰি দিব আচ্ছা যেতিয়া পেআউটত ক্লিক কৰিব লোডিং ল'ব সেইটো আপোনালোকৰ নেটৱৰ্কৰ ওপৰত নিৰ্ভৰ কৰিব আচ্ছা এতিয়া ইয়াতে যেতিয়া লোডিং হ'ব হোৱাৰ পিছত আপোনালোকে এটা দেখা পাব এটা চিকিউৰলি এড পে'মেণ্ট একাউণ্ট বুলি এটা অপশ্যন দেখা পাব ইয়াতে দেখা পাইছে ইয়াতে কৰিব কি ক্লিক কৰিব কৰাৰ পিছত আপোনালোকৰ ইয়াতে এড পে'মেণ্ট মেথড বুলি এটা অপশ্যন থাকিব এড পেআউট একাউণ্ট বুলি এড পেআউট একাউণ্টত আপোনালোকে কৰিব কি ইয়াতে ক্লিক কৰি দিব আচ্ছা এড পেআউট একাউণ্টত যেতিয়া ক্লিক কৰিব আপোনালোকৰ ইয়াতে এটা পেআউট একাউণ্ট নতুনকৈ ছেটআপ কৰিবৰ কাৰণে অপশ্যন আহিব এতিয়া চাওক আমি জানো ফেচবুক টিমৰ লগত কণ্টেক্ট কৰিলোঁ নকৰিলোঁ কিমান সময় লাগিলে এতিয়া চাওক আমি এতিয়া পেআউট একাউণ্ট কেনেকৈ ক্ৰিয়েট কৰিম নিউ বিজনেছত ক্লিক কৰিম ক্ৰিয়েট এ নিউ বিজনেছ যেতিয়া ক্লিক কৰিম কাণ্ট্ৰি ছিলেক্ট কৰিব আহিব কাণ্ট্ৰি হ'ল মোৰ ইণ্ডিয়া মই ইয়াতে কৰিম কি ইণ্ডিয়া ছিলেক্ট কৰিম আচ্ছা ইয়াতে ইণ্ডিয়া ক'ত গ'ল ইণ্ডিয়া ছিলেক্ট কৰিলোঁ ইয়াতে বিজনেছ টাইপ থাকিব ইয়াতে ক্লিক কৰিব ইয়াতে ইণ্ডিভিজুৱেল ছিলেক্ট কৰিব তলত থকা নেক্সট বাটনত আপোনালোকে ক্লিক কৰিব এইখিনি কৰাৰ পিছত আপোনালোকৰ ইয়াতে ফাৰ্ষ্ট নেম বহাবলৈ আহিব লাষ্ট নেম বহাবলৈ আহিব মিডিল নেম বহাবলৈ আহিব মই সকলোখিনি আপোনালোকক কি বঢ়াই এনেকৈ লগাই দেখাম আপোনালোকে জানে যে নামৰ জেগাত আমি নাম বহাব লাগে ডেট অফ বাৰ্থৰ জেগাত ডেট অফ বাৰ্থ বহাব লাগে হোম এড্ৰেছৰ জেগাত হোম এড্ৰেছ বহাব লাগে আমি টাউন চিটিৰ ভিতৰত আমি টাউন বা চিটি আমি বহাম ষ্টেটত আমি আছাম বহাব লাগে এইখিনি সকলোৱে জানে আকৌ দেখুৱাৰ কোনো প্ৰয়োজন নাই টেক্স আইডেণ্টিফিকেশ্যন নাম্বাৰত আমি বহাম আমি পেন কাৰ্ডৰ নাম্বাৰ আৰু ইয়াতে যিটো VAT GST ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ ইয়াতে থাকিব আমি ইয়াতে একো নিদিওঁ লাষ্টত যেতিয়া আমি গোটেইখিনি ফুলফিল কৰিম তাৰপিছত আমি ইয়াতে টিক কৰি পেলাই আমি কৰিম কি আমি তলত থকা নেক্সট বাটনত আমি ক্লিক কৰিম ঠিক আছে এতিয়াতো এনেবল হোৱা নাই কাৰণ মই এইখিনি ডিটেইলছ ফিল কৰা নাই বাছ আপোনালোকক জনাইছোঁ যে এনেকৈ গৈ পেলাই আপোনালোকে এই নতুনকৈ পে'ড একাউণ্ট বনাব পাৰে আৰু ঠিক তেনেদৰে এনেকৈ এটা নহয় আপোনালোকে যিমান মন যায় সিমান আপোনালোকে আনলিমিটেড আপোনালোকে পে'ড একাউণ্ট ইয়াতে গৈ পেলাই ক্ৰিয়েট কৰিব পাৰে আৰু ইয়াতে মই পেআউট চ'ৰ্চ ট্ৰান্সফাৰ কৰাৰ বিষয়ে ইয়াতে মই নকওঁ কাৰণ ভিডিঅ'টো বহুত দীঘল হৈ যাব ঠিক তেনেদৰে এইটো দেখালোঁ যে আপোনালোকে ইয়াত গৈ পেলাই আপোনালোকে আনলিমিটেড পে'ড একাউণ্ট আপোনালোকে ক্ৰিয়েট কৰিব পাৰে একদম চিম্পল পে'ড একাউণ্ট ক্ৰিয়েট কৰাটো বহুত সহজ ক্ৰিয়েট নিউ বিজনেছত গৈ পেলাই আপোনালোকে নামৰ জেগাত নাম বহাব কাণ্ট্ৰিৰ জেগাত কাণ্ট্ৰি বিজনেছ টাইপ জেগাত বিজনেছ টাইপ এনেকৈ ধৰণে গৈ পেলাই আপোনালোকে নতুন পে'ড একাউণ্ট আপোনালোকে ক্ৰিয়েট কৰিব পাৰে ঠিক তেনেদৰে সেইটো কথা এতিয়া বহুত সংখ্যক ক্ৰিয়েটৰসকলে জানে যদিও এইবিলাক বিষয়ে নিশিকায় আৰু সেইটো নাজানিব পাৰে অসমৰ কোনো ক্ৰিয়েটৰে হয়তো এইটোৰ ওপৰত ভিডিঅ' বনোৱা নাই ঠিক আছে তেখেতসকলে হয়তো কাৰোবাৰ যদি পে'ডৰ কামো চাই হয়তো ফেচবুক টিমৰ লগত কণ্টেক্ট কৰি পেলাই হয়তো পে'ড একাউণ্টবিলাক হয়তো ঠিক কৰে কিন্তু এনেকৈ ধৰণে ফেচবুকে অফিচিয়েল চাইট আছে ইয়াতে গৈ পেলাই ডাইৰেক্টলি আমি পে'ড একাউণ্ট বনাব পাৰোঁ আৰু ইয়াতে গৈ পেলাই আমি পে'ড চ'ৰ্চ ট্ৰান্সফাৰ কৰিব ইয়াত গৈ পেলাই আমি পে'ড চ'ৰ্চ ট্ৰান্সফাৰ কৰিব নোৱাৰোঁ এটা বেলেগ ট্ৰিক আছে তাৰ জৰিয়তে সেইটো মই ট্ৰিক কেতিয়াও ৰিভিল নকৰোঁ মই ঠিক আছে আপোনালোকৰ যদি পে'ড চ'ৰ্চ ট্ৰান্সফাৰ কৰিব লগা হৈছে পে'ড একাউণ্টটো এনেকৈ গৈ পেলাই আপোনালোকে বনাই ল'ব কিন্তু পে'ড চ'ৰ্চ ট্ৰান্সফাৰ কৰিবলৈ যাওঁতে আপোনালোকৰ হয়তো প্ৰব্লেমৰ সন্মুখীন হ'ব পাৰে এইটো ক্ষেত্ৰত মোৰ সৈতে আপোনালোকে কণ্টেক্ট কৰিব পাৰে ঠিক তেনেদৰে মই আপোনালোকক জনালোঁ যে ইয়াত গৈ পেলাই আপোনালোকে ইজিলি আপোনালোকে নতুন পে'ড একাউণ্ট ক্ৰিয়েট কৰিব পাৰে কোনো ধৰণৰ ফেচবুক টিমৰ লগত কণ্টেক্ট নকৰাকৈ ঠিক তেনেদৰে সেইটো কথা ভিডিঅ'টো বহুত ইম্পৰ্টেণ্ট এনেকুৱা ধৰণৰ ভিডিঅ' হয়তো আমাৰ অসমৰ কোনো ক্ৰিয়েটৰ হয়তো নেদেখায় বা নজনায় বা নাজানেও চাগে ঠিক তেনেদৰে সেইটো কথা এইটো ট্ৰিকৰ জৰিয়তে আপোনালোকে ইজিলি আপোনালোকে আনলিমিটেড পে'ড একাউণ্ট ক্ৰিয়েট কৰিব পাৰে কেৱল এতিয়া আনলিমিটেড বুলি কওঁতে আপোনালোকে এইটো নকৰিব আকৌ যে আপোনাৰ পেন কাৰ্ড আপোনাৰ বেংক ডিটেইলছ দি আনলিমিটেড পে'ড একাউণ্ট ক্ৰিয়েট নকৰিব সেইটো প্ৰব্লেম হ'ব আহিবলগীয়া সময়ত ঠিক আছে ঠিক তেনেদৰে আপোনালোকক এইটোহে জনালোঁ যে কেতিয়াবা যদি পে'ডত কিবা প্ৰব্লেম হয় ইয়াত গৈ পেলাই নতুন পে'ড একাউণ্ট ক্ৰিয়েট কৰিব পাৰে ঠিক আছে বিশেষকৈ সেইসকল লোকৰ যিসকলৰ ধৰক পে'ড একাউণ্টত কিবা ৰেষ্ট্ৰিক্টেড লাগি গ'ল ডিচেবল হৈ গ'ল পে'ড একাউণ্ট তেতিয়া আপোনালোকে ইয়াত গৈ পেলাই পে'ড একাউণ্ট ক্ৰিয়েট কৰিব পাৰে আৰু আপোনালোকে
পে আউট চ'ৰ্চ ট্ৰান্সফাৰ কৰিব পাৰে ফেচবুক টিমৰ লগত কণ্টেক্ট কৰি পেলাই। আৰু যদি মই কৰি দিব লাগে 1 ঘণ্টা 2 ঘণ্টা 3 ঘণ্টাৰ ভিতৰত আপোনালোকৰ পে আউট চ'ৰ্চ ট্ৰান্সফাৰ হৈ যায়, মোৰ সৈতে আপোনালোকে কণ্টেক্ট কৰিব পাৰে। আৰু ভিডিঅ'টো বহুত ইম্পৰ্টেণ্ট, শ্বেয়াৰ কৰি দিব।